আৰম্ভ কৰোঁ। প্ৰথমতে আমি এক্সেল এপছত যাম। ইয়াতে প্লাছ চাইনটোত ক্লিক কৰিম। প্লাছ চাইনটোত ক্লিক কৰাৰ পিছত আমি এখন ব্লেংক পেজ ল'ম। ইয়াতে আমি প্ৰথম কলমটো সিলেক্ট কৰিম। তাৰপিছত এইট ক্লিক কৰি দিম। এইট ক্লিক কৰাৰ পিছত হোম আহিব, হোমত ক্লিক কৰি দিম। হোমত ক্লিক কৰাৰ পিছত ইনচাৰ্ট আহিব। ইয়াতে বহুত কেইটা অপশ্যন আছে, আমি পিকচাৰ ক্লিক কৰি দিম। পিকচাৰ ক্লিক কৰাৰ পিছত ইয়াতে দুটা অপশ্যন আছে, আমি কেমেৰাত ক্লিক কৰি দিম। কেমেৰাত ক্লিক কৰাৰ লগে লগে কেমেৰা আহি যাব। আমি এটা কিতাপৰ পৰা এখন মই ফটো লৈছোঁ, ফটোত আমি সিলেক্ট কৰি আছোঁ। সিলেক্ট কৰাৰ পিছত ইয়াতে কেমেৰাত ক্লিক কৰিব লাগিব। তাৰপিছত কনফাৰ্ম ক্লিক কৰিব লাগিব। এইটো হৈ গৈছে। কনফাৰ্মত ক্লিক কৰি দিছোঁ। ইয়াতে ক্ৰপ আছে, ৰটেট আছে, ডিলিট আছে। আপুনি ডানত ক্লিক কৰি দিব। ডানত ক্লিক কৰাৰ লগে লগে ফটোখন আহি গৈ যাব। ইয়াতে এতিয়া আমি এডজাষ্ট কৰি ল'ম।